লৈকে আহোঁ তেতিয়া তুমি তাতে যেতিয়া অধ্যয়নৰত অৱস্থাত আছিলা সেইখিনি সময়তে চাগে তোমাৰ জীৱনলৈ লক্ষ্মী যাৰ দ্বাৰা তোমাৰ পৰিচয় এটা হৈছে অসমত নহয় জানো তাৰ আগত হয়তো কিছু সংখ্যক লোকে জানিছিলে কিন্তু মেঘৰঞ্জনী মেধি বুলি লক্ষ্মী বুলি ক'লে যিটো এটা তাৰমানে কি ক'ম মানুহৰ মাজত মানে যেনেকুৱা এটা ক্ৰিয়া হয় সেই বস্তুটো চাগে তাৰ পৰা আৰম্ভ হৈছে নিশ্চয় মানে অসমৰ চুকে কোণে একদম অসমৰ সৰু সৰু ঠাইত মোক চিনি পোৱা হ'ল আগতে নৃত্যৰ যোগেৰে হয়তো মাহঁতৰ কামৰ যোগেৰে আমাৰ যিখিনি চাৰ্কেল তেওঁলোকে জানিছিলে আৰু বহুত কম বয়সতে আচলতে কৰ্মদিশত সোমালোঁ পঢ়া শুনাৰ লগতে মানে নিজৰ এক্টিং লাইনত আচলতে ভবা নাছিলোঁ যে অসমীয়া ছবিত কাম কৰিম বা আমি যেতিয়া অসমীয়া চিনেমাৰ যেতিয়া আমি এক্টিং লাইনত সোমালোঁ অসমীয়া চিনেমা নাছিলে তেতিয়া ভিডিঅ' ছবিৰ VCDৰ যুগ আৰু তুমি কিন্তু বহুত সৰুতে আৰম্ভ কৰিছা বহুত সৰুতে মানে মই হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ কটনত যেতিয়া মই এডুকেশ্যনটো মই পিছত ডিগ্ৰী কৰিলোঁ গতিকে তেতিয়া প্ৰস্তাৱ পাইছিলোঁ তাৰো আগতো পাইছিলোঁ কিছু প্ৰস্তাৱ কিন্তু লক্ষ্মী ৰাজেশ দা শ্ৰদ্ধা ৰাজেশ ভূঞা তেখেতে যেতিয়া এইটো প্ৰস্তাৱ লৈ আহিলে NK প্ৰডাকশ্যনৰ মাহঁতেও ভাবিলে যে বয়সৰ লগত মিলা এটা চৰিত্ৰ আৰু মা অকণমান মোৰ খুব কাঢ়া চোকা মানে সদায় বিচাৰিছিলে যে নাচৰ লগত মই পঢ়া শুনাটো ভালকৈ ৰাখোঁ মিনিমাম যিখিনি লাগে গতিকে মায়ে সদায় কৈছিলে যে পঢ়া শুনাটো টাইম দিব লাগিব নৃত্যটো সময় দিব লাগিব গতিকে মেট্ৰিকৰ আগলৈকেতো সম্ভৱ নহয় আকৌ এক্টিংটো কৰাটো তাৰপাছত লক্ষ্মীখন যেতিয়া কৰিলোঁ যিটো ৰাইজৰ মানে মৰম আদৰ পাইছোঁ আজিলৈকে বহুত কাম কৰিলোঁ কিন্তু এতিয়াও সেই লক্ষ্মী বুলিয়ে চিনি পায় বহুত ঠাইত